নমস্কাৰ আকৌ এবাৰ পুনৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখাবলৈ ওলাইছো মহাত্মা গান্ধী সমাধিস্থল। আহক দেৰি নকৰি মই মোৰ ভিডিঅটো আৰম্ভ কৰো। আৰু এয়া আমি সকলোৱে ওলালো। ইয়াত আমাৰ সকলোৰে বেগবোৰ চেক কৰি আছে। ঠিক সেইদৰে ময়ো মোৰ বেগটো ইয়াত চেক কৰালো আৰু এতিয়া মোৰ চেক কৰা হৈ গ'ল। তো মই মোৰ বেগটো লৈ লওঁ। আৰু এয়া আহি পাই গ'লোহি মেইন গেট সমাধিস্থলৰ। এই গেটেৰে সোমাই গ'লেহে আমি সমাধিস্থলখন পাম মহাত্মা গান্ধীৰ। কিন্তু এই গেটৰ ওচৰতে মহাত্মা গান্ধীৰ বিষয়ে কিছু কথা লিখা আছে, মই আপোনালোকৰ আগত দাঙি ধৰিম। আৰু ইয়াত আপোনালোকে চাব পাৰে সম্পূৰ্ণৰূপে মহাত্মা গান্ধীৰ কথা লিখা আছে, কেতিয়া জন্মগ্ৰহণ কৰিছিলে, কেতিয়া মৃত্যু হ'ল, আপোনালোকে এবাৰ পঢ়ি ল'ব। আহক তেতিয়াহ'লে দেৰি নকৰি মেইন গেটে প্ৰৱেশ কৰি আপোনালোকৰ ভিতৰৰ দৃশ্যখিনি দেখাওক কি আছে। তেতিয়াহ'লে চাব পাৰে সম্পূৰ্ণৰূপে প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এই সমাধিস্থলখন। আহক দেৰি নকৰি এই সমাধিস্থলৰ বিষয়ে মই আপোনালোকক কিছু কথা জনাওঁ। দিল্লীৰ যমুনা নদীৰ একেবাৰে ওচৰত এই ৰাজঘাট অৱস্থিত। এই স্থানত মহাত্মা গান্ধীৰ সমাধিস্থল থকাৰ বাবে এই ঠাইখনৰ নাম ৰাজঘাট হিচাপে জনা যায়। এই ঠাই বৰ্তমান সময়ত দিল্লীৰ আন পৰ্যটক স্থানৰ ভিতৰত এক মুখ্য পৰ্যটক স্থান হিচাপে গঢ়ি উঠিছে। এই সমাধিস্থলৰ ভিতৰত যেনেকৈ আপোনালোকে সেউজীয়া পৰিৱেশ দেখিছে, তাৰ লগতে খুব ধুনীয়াকৈ এতিয়া পুখুৰী দেখিবলৈ পাব। এই সমাধিস্থলৰ পথাৰটো সম্পূৰ্ণৰূপে সেউজীয়া, ঘাঁহ বনৰ লগতে বিভিন্ন ধুনীয়া গছ গছনিৰে আৱৰা। সেইবাবে পৰ্যটকসকলে বহুত বেছি পৰিমাণে ইয়াত আকৰ্ষণ হোৱা দেখা যায়। ফাইনেলি মই এতিয়া আপোনালোকক মহাত্মা গান্ধীৰ সমাধিস্থলখন দেখাম, কিন্তু তাৰ আগতে ইয়াত মই জোতা চেণ্ডেল ইত্যাদি খুলিব লাগিব, কাৰণ ইয়াৰ এইটো ৰুলছ হয়। চাব পাৰে বাকী সকলেও খুলিছে আৰু ইয়াতো কিছু কথা লিখা আছে, আপোনালোকে এবাৰ পঢ়ি ল'ব। আৰু এয়া চাব পাৰে সোমাই আহিলোঁ, ওচৰতে আছে এয়া সমাধিস্থল। ৱাও, সঁচাই কি ক'ম, ইংলেণ্ডত অহা নিচিনা লাগিছে। বহুত ধুনীয়া ঠাই। এই ঠাইত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰা হৈছিল আৰু সেইবাবে 1948 চনৰ 31 জানুৱাৰীত তাৰিখে এই কলা ৰঙৰ সমাধিস্থলখন বনোৱা হয়। আৰু এই সমাধিস্থলৰ একদম ওপৰত আপোনালোকে এটি বন্তি জ্বলি থকা সদায় দেখিবলৈ পাব। আৰু এই সমাধিস্থলৰ চাৰিওপাশে এনেকৈ বিভিন্ন ৰঙৰ ফুল ইত্যাদি আপোনালোকে পৰ্যটকসকলে শ্ৰদ্ধাঞ্জলি নামত দিয়া দেখা যায়।